গুড মৰ্নিং ষ্টুডেণ্টছ। আজি মই তোমালোকৰ আগত আকৌ এটি নতুন বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ। আজি বিষয়টো হৈছে অসমৰ জনগাঁথনি আৰু সংস্কৃতি। সংস্কৃতি বুলি ক'লেই প্ৰথমতে আমি জানিব লাগিব যে সংস্কৃতি কি, সংস্কৃতি কাক কয়, এই বিষয়ে আমি জানিব লাগিব। সংস্কৃতি হৈছে মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগ। সংস্কৃতিৰ অবিহনে মানৱ সমাজৰ বিষয়ে অধ্যয়ন কৰিবলৈ যোৱাটো অসম্ভৱ। আনহাতে মানৱ সমাজ সভ্যতাক নজনাকৈও সংস্কৃতি অধ্যয়ন কৰিব নোৱাৰি। উদাহৰণস্বৰূপে মানুহে আদিম অৱস্থাত দলবদ্ধভাৱে বসবাস কৰিছিল, ফল মূল সংগ্ৰহ লগতে জীৱ জন্তুৰ কেঁচা মঙহ খাই জীৱন নিৰ্বাহ কৰিছিল। কিন্তু সময়ৰ সোঁতত তেনে সমাজ পদ্ধতিৰ পৰিৱৰ্তন সাধন হৈ বৰ্তমান অৱস্থাত উপনীত হৈছে। এই খাদ্যাভ্যাস, আত্মৰক্ষা, পৰিৱৰ্তনৰ চিন্তাধাৰাক সংস্কৃতিত অন্তৰ্ভুক্ত কৰিব পাৰি। মানুহে সহজাত কল্পনা শক্তিৰে আৰু কৌতূহল মনোবৃত্তিৰে সমাজত নতুন নতুন চিন্তাধাৰা, দ্ৰব্য সামগ্ৰী উদ্ভাৱন কৰে। পৌৰাণিক ভাৰতীয় সমাজৰ আধ্যাত্মিক দৰ্শন, চিন্তাধাৰা আৰু সংস্কৃতিয়ে নতুন নতুন দিশত উৎপাদন বৃদ্ধিত সহায় কৰিছে। আধুনিক সমাজ ব্যৱস্থাত যান্ত্ৰিকীকৰণ, নতুন মূল্যবোধ, নতুন নতুন চিন্তাধাৰাই নতুন সংস্কৃতিৰ জন্ম দিছে। সংস্কৃতি এক ব্যাপক ধাৰণা। সংস্কৃতি মানুহৰ আচাৰ ব্যৱহাৰ, ৰীতি নীতি, চাল চলন, শিক্ষা দীক্ষা, ধৰ্ম বিশ্বাস, খাদ্যাভ্যাস, নৃত্য গীত, সাজ পোছাক, মাত কথা, ঘৰ দুৱাৰ, শিল্প ভাস্কৰ্য, কলা সাহিত্য আদি সকলোবোৰ দিশকে সামৰি লয়। এতিয়া আমি এই সংস্কৃতিৰ অৰ্থনো কি সেই বিষয়ে আমি জানিব লাগিব। সাধাৰণ অৰ্থত সংস্কৃতি বুলিলে সংগীত, নৃত্য, আচৰণ, শিল্প ভাস্কৰ্য আদি বিভিন্ন সূক্ষ্ম কলাকে বুজায়। ইংৰাজী কালচাৰ শব্দটো অসমীয়া সমাৰ্থক শব্দ হৈছে সংস্কৃতি। ইয়াক ভালেমান অৰ্থত ব্যৱহাৰ কৰা হয়। জনপ্ৰিয় অৰ্থত সংস্কৃতি হৈছে কলা, সংগীত, সাহিত্য আদিৰ চৰ্চা। অসমীয়া ভাষা বা ভাৰতৰ বিভিন্ন প্ৰাদেশিক ভাষাত ইংৰাজী কালচাৰ পদৰ সমাৰ্থক ৰূপে সংস্কৃতি পদটো ব্যৱহাৰ কৰা হয়। সংস্কৃতি সাধাৰণতে সংস্কাৰৰ লগত জড়িত। যাৰ সংস্কাৰ হৈছে সিয়ে সংস্কৃতি। এই সংস্কৃতি অৱধাৰণাৰ লগতে মানৱ সমাজৰ প্ৰধানকৈ দুটা প্ৰধান দিশ জড়িত হৈ আছে। প্ৰথমতে মানৱ সমাজ সৃষ্টি, কৰ্ম বিকাশ আৰু প্ৰগতিৰ লগত সংস্কৃতি বিচাৰ কৰিব পাৰি। দ্বিতীয়তে সংস্কৃতিয়ে ব্যক্তিক আচাৰ ব্যৱহাৰ পৰিচয় প্ৰদান কৰে। চমু অৰ্থত সংস্কৃতি মানৱ সমাজৰ জীৱন নিৰ্বাহৰ এক আৰ্হি মাথোন। এই সংস্কৃতি সম্পৰ্কে বিভিন্নজন সমাজ বিজ্ঞানীয়ে তেওঁলোকৰ মন্তব্য আগবঢ়াই গৈছে। সমাজ বিজ্ঞানী E.B. টেলৰে সংস্কৃতি এনেকুৱা এক মিশ্ৰণ যি জ্ঞান, বিশ্বাস, কলা, নীতি, আইন, আচাৰ আদি মানুহে আচৰণ কৰিব লগা সকলো জ্ঞান সামৰি লয়। ৰেডফিল্ডৰ মতে সংস্কৃতি হৈছে সমসাময়িক মূল্যবোধৰ এক সংগঠিত প্ৰকাশ যি কলা আৰু ঐশ্বৰ্যৰ মাজত জীয়াই থাকে। সংস্কৃতি প্ৰকৃততে ভাৱাত্মক, কাৰণ সংস্কৃতি প্ৰকাশ পায় মানুহৰ ব্যৱহাৰত। ব্যৱহাৰত সংস্কৃতিৰ প্ৰকাশ ঘটিলেও ব্যৱহাৰ কিন্তু সংস্কৃতিৰ নহয়। ৰবাৰ্ট বায়াৰষ্টাডৰ মতে সমাজৰ এজন ব্যক্তি হিচাপে মানুহে যিবোৰ বস্তু গ্ৰহণ কৰে সেই সকলোবোৰ সংস্কৃতিৰ উপাদান। আনহাতে মেথিউ আৰ্নল্ডৰ মতে মাধুৰ্য আৰু আলোকেই সংস্কৃতি। দাৰ্শনিক আৰু নৃতত্ত্ববিদ ডেভিড বিণ্ডে কৈছে যে কোনো এক ভৌগোলিক পৰিৱেশৰ মাজত মানৱ সংস্কৃতিৰ উৎকৰ্ষ সাধনেই হৈছে সংস্কৃতি। গতিকে সংস্কৃতি কি, সংস্কৃতিৰ সংজ্ঞা কেনেকুৱা হ'ব লাগে সেই সম্পৰ্কত বিভিন্নজন পণ্ডিতে তেওঁলোকৰ নিজা নিজা মতামত আগবঢ়াইছে। এতিয়া আমি আমাৰ যিটো মূল বিষয় সেই বিষয়টোলৈ আহোঁ। সেই মূল বিষয়টো হৈছে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। তোমালোকে দশম শ্ৰেণীত এই সম্পৰ্কে কিছু কথা তোমালোকে ইতিমধ্যে পাই আহিছা। গতিকে এতিয়া আমি আৰু অন্য এটা ধৰণে এই গোটেই ব্যাখ্যাখিনি আমি শুনিম। অসমৰ জনগোষ্ঠীৰ গাঁথনি বুলি ক'লে ভাৰতৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত অসম নামৰ ভূখণ্ডৰ বাসিন্দাসকলকেই সামগ্ৰিকভাৱে বুজা যায়। সামগ্ৰিকভাৱে অসমৰ এই বাসিন্দাসকলক অসমীয়া জাতি বুলি কোৱা হয় যদিও ই কোনো এক বিশেষ গোষ্ঠীৰ লোকৰ সমষ্টি নহয়। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকৰ সংমিশ্ৰণত গঢ় লৈ উঠা এই বিশেষ মানৱ গোষ্ঠী হৈছে অসমীয়া জাতি। সেয়ে অসমীয়া জাতি আৰু সংস্কৃতিৰ ইতিহাস হ'ল সমন্বয়ৰ ইতিহাস বা বাৰেৰহণীয়া বৈচিত্ৰ্যই হ'ল ইয়াৰ মূল বৈশিষ্ট্য। এই অসমীয়া
জাতি আৰু সংস্কৃতিৰ ইতিহাস অতি প্ৰাচীন। প্ৰাক ঐতিহাসিক কালতে অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিন্তু পূৰ্বতে এই ঠাইৰ নাম অসম নাছিল বাবেই ইয়াৰ বাসিন্দাসকলকো অসমীয়া নামেৰেই জনা নগৈছিল। প্ৰাচীন কালত এই ভূখণ্ডৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। অসম নামৰ প্ৰচলন হ'ল খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ পাছৰ পৰাহে, অৰ্থাৎ আহোম গোষ্ঠীৰ শাসনৰ পাছৰ পৰাহে অসম আৰু জাতিটোক বুজাবলৈ অসমীয়া শব্দৰ ব্যৱহাৰ হ'ল। উল্লেখযোগ্য যে অসম নামটোৰ দৰেই ইয়াৰ ভৌগোলিক সীমাও পৰিৱৰ্তনশীল। প্ৰাচীন অসমৰ ভৌগোলিক সীমা আছিল অতি বিস্তৃত। বৰ্তমানৰ মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচলৰ কিছু অংশ প্ৰাচীন অসমৰ সীমাৰ ভিতৰত আছিল। সেইদৰে পশ্চিমে কেতিয়াবা কোশী নদী, কেতিয়াবা কৰতোলা নদী আৰু কেতিয়াবা বংগোপসাগৰলৈকে সীমা আছিল। কিন্তু সময়ে সময়ে হোৱা ৰাজনৈতিক বিভাজনে অসমৰ সীমা সংকুচিত কৰি আনিলে। সংস্কৃতি অধ্যয়নত কিন্তু প্ৰাচীন অসমৰ অধ্যয়নৰহে প্ৰয়োজন বুলি ভবা হয়। মানুহ সাধাৰণতে দুটা উপাদানেৰে গঠিত, এটা হৈছে জৈৱিক আৰু এটা হৈছে সাংস্কৃতিক। ইয়াৰ জৈৱিক উপাদানৰ আধাৰত একোটা নৃগোষ্ঠী বা প্ৰজাতি নিৰ্ধাৰণ কৰা হয়, আনহাতে জৈৱিক আৰু সাংস্কৃতিক উপাদানৰ সমষ্টিয়েই হ'ল জাতি। এই জৈৱিক আৰু সাংস্কৃতিক উপাদানসমূহ পৰিৱৰ্তনশীল, সেয়ে মানৱ জাতীয় জীৱনৰ ইতিহাসো সময়ে সময়ে পৰিৱৰ্তন হৈ থাকে। অসমৰ এগৰাকী প্ৰখ্যাত নৃতত্ত্ববিদ ভুৱন মোহন দাসে বিভিন্ন নৃতত্ত্ববিদৰ মন্তব্যৰ আধাৰত লগতে নিজস্ব গৱেষণালব্ধ জ্ঞানেৰে পৃথিৱীৰ মানৱ জাতিক চাৰিটা প্ৰধান ভাগত ভাগ কৰিছে। সেইকেইটা হৈছে নিগ্ৰো, অষ্ট্ৰেলীয়, ককেশীয় আৰু মংগোলীয়। উল্লেখযোগ্য যে ভাষাতাত্ত্বিক দিশৰ পৰা এই জাতিসমূহক অষ্ট্ৰিক, দ্ৰাবিড়, তিব্বত-চীনীয় আদি নামেৰে নামকৰণ কৰা হৈছে। অসমীয়া জাতি গঠনত উল্লেখিত প্ৰজাতিসমূহৰ প্ৰত্যেকৰে জৈৱিক আৰু সাংস্কৃতিক উপাদানৰ সমন্বয় সাধন হৈছে। অসমীয়া জাতি আৰু সংস্কৃতিৰ ভেটি হ'ল ককেশীয় প্ৰজাতি। ককেশীয় প্ৰজাতিৰ অন্তৰ্গত আৰ্য সংস্কৃতিক কেন্দ্ৰ কৰিয়েই অসমীয়া সংস্কৃতি গঢ় লৈছে। হ'লেও এই ভেটি সুদীৰ্ঘ হৈছে অষ্ট্ৰেলীয় আৰু মংগোলীয় লোকৰ জৈৱিক সাংস্কৃতিক উপাদানৰ দ্বাৰাহে। নৃতত্ত্ববিদসকলৰ মতে অসমীয়া মানুহৰ জৈৱিক চৰিত্ৰৰ আধাৰ হ'ল ককেশীয় আৰু মংগোলীয় প্ৰজাতিৰ সংমিশ্ৰণ, আনহাতে সাংস্কৃতিক ভেটি গঠন হৈছে ককেশীয়, অষ্ট্ৰেলীয় আৰু মংগোলীয় এই তিনিওটা প্ৰজাতিৰ সাংস্কৃতিক সমন্বয়ৰ দ্বাৰা। গতিকে অসম তথা অসমীয়া সংস্কৃতি বুলি ক'লে আমি এটা বাৰেৰহণীয়া সংস্কৃতিক আমি বুজি পাব লাগিব। এই প্ৰতিটো নৃগোষ্ঠীয়ে তেওঁলোকৰ নিজৰ নিজৰ অৱদান এই সংস্কৃতিলৈ আগবঢ়াই থৈ গৈছে। অসমীয়া মানুহৰ বিভিন্ন ধৰ্মবিশ্বাস আৰু লোকবিশ্বাসত অষ্ট্ৰিকৰ প্ৰভাৱ মন কৰিবলগীয়া। অষ্ট্ৰিকসকল মাতৃ উপাসক। অসমৰ ইউনি পূজা, বিশেষকৈ কামাখ্যা মন্দিৰৰ পূজাৰ মূলতেই হৈছে অষ্ট্ৰিকৰ অৱদান। এই কথা ডক্টৰ বাণীকান্ত কাকতিয়ে উল্লেখ কৰিছে। বিঞ্চি কুমাৰ বৰুৱাৰ মতে অসমীয়া তিৰোতাৰ কপালত ফুট লোৱাৰ প্ৰথাও এই গোষ্ঠীৰে অৱদান। গতিকে অসম আৰু অসমীয়া সংস্কৃতিৰ বিকাশত ককেশীয়, দ্ৰাবিড়, অষ্ট্ৰিক এই প্ৰতিটো গোষ্ঠীৰে নিজা নিজা অৱদান, নিজা নিজা বৈশিষ্ট্য মন কৰিবলগীয়া। ইয়াৰ উপৰিও ককেশীয় প্ৰজাতিৰ বিভিন্ন শাখা যেনে ইণ্ডো আৰ্য, ইৰাণ, চিথীয় এই প্ৰতিটো অসমীয়া জাতি গঠন, অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত অৱদান মন কৰিবলগীয়া। ইয়াৰ উপৰিও অসমৰ জনগাঁথনি আৰু সংস্কৃতিৰ ক্ষেত্ৰত মংগোলীয় প্ৰজাতিৰ অৱদান মন কৰিবলগীয়া। এই মংগোলীয় প্ৰজাতিক ভাষাতাত্ত্বিক দিশৰ পৰা তিব্বত-চীনীয় আখ্যা দিয়া হয়। এই তিব্বত-চীনীয় লোকসকলক দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। সেই ভাগকেইটা হৈছে তিব্বত বৰ্মী আৰু থাই চীনীয় বা চিয়াম চীনীয়। তিব্বত বৰ্মী গোটটোৰ অন্তৰ্গত লোকসকল ক্ৰমে বড়ো, গাৰো, ৰাভা, তিৱা, হাজং, মেচ, মিচিং, কাৰ্বি, চুতীয়া, ডিমাচা ইত্যাদি। আনহাতে ইয়াৰ আনটো শাখা থাই চীনীয় বা চিয়াম চীনীয়সকলৰ মূল আহোমসকল আৰু পৰৱৰ্তী কালত অসমলৈ অহা নৰা, ফাকিয়াল, আয়তনীয় আদি বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল। গতিকে অসমীয়া জাতি আৰু সংস্কৃতিৰ সমন্বয়ত এই দুই গোটৰে অৱদান অন্তহীন। প্ৰাগৈতিহাসিক কালতেই বিভিন্ন নৃগোষ্ঠীৰ লোকৰ জৈৱিক উপাদানেৰে গঠিত অসমীয়া মানুহৰ জৈৱিক চৰিত্ৰ যিদৰে বৈচিত্ৰ্যপূৰ্ণ, সেইদৰে সাংস্কৃতিক ইতিহাসো বাৰেৰহণীয়া।
অসমীয়া জাতি আৰু সংস্কৃতি সমন্বয়ৰ ভেটিত গঢ় লোৱা এক সংমিশ্ৰিত জাতি আৰু সংস্কৃতি। অসমীয়া মানুহৰ জৈৱিক চৰিত্ৰ গঢ় লৈছে ককেশীয় আৰু মংগোলীয় প্ৰজাতিৰ উপাদানেৰে, আনহাতে সংস্কৃতিৰ ঘাই স্বৰূপ আৰ্য আৰু ককেশীয় মূলীয়, যদি মংগোলীয় আৰু অষ্ট্ৰেলীয় সংস্কৃতিৰ সমন্বয় সাধনৰ দ্বাৰাহে অসমীয়া সংস্কৃতিৰ ভেটি গঠন হৈছে। বৰ্তমান অসমীয়া জাতি আৰু সংস্কৃতিৰ ক্ষেত্ৰৰ পৰা বিভিন্ন প্ৰজাতিৰ উপাদানসমূহ পৃথক কৰা অসম্ভৱ। মুঠতে বৰ্তমান অসমীয়া জাতি আৰু সংস্কৃতি পৃথিৱীৰ ভিতৰতে এক বৈচিত্ৰ্যপূৰ্ণ জাতি আৰু সংস্কৃতি। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ যিটো বিষয় অসমৰ জনগাঁথনি আৰু সংস্কৃতি বৃহৎ পৰিসৰৰ অধিকাৰী, ইয়াক আমি সংক্ষেপতে আমি ধৰি ৰাখিব নোৱাৰোঁ। আমি যিমানেই ইয়াক অধ্যয়ন কৰি যাম, ইয়াৰ যি পৰিসৰ, সেই পৰিসৰৰ বিষয়ে আৰু অধিক আমি কথা আমি জানিবলৈ পাম। গতিকে আশা কৰিছোঁ তোমালোকে আজি এই বিষয়টো তোমালোকে ভাল ধৰণে বুজিব পাৰিছা। ইয়াৰ লগতে অসমীয়া জনগাঁথনি কি আৰু অসমীয়া সংস্কৃতি কেনেকুৱা, সেই সম্পৰ্কত এটি ধাৰণা তোমালোকে উপলব্ধি কৰিব পাৰিছা। ইতিমধ্যে তোমালোকে দশম শ্ৰেণীত এই বিষয়ে পঢ়িছিলা যদিও এতিয়া তোমালোকে এই সম্পৰ্কত আৰু অধিকভাৱে তোমালোকে জনাৰ প্ৰয়োজন আহি পৰিছে। গতিকে আশা কৰিছোঁ তোমালোকৰ আজিৰ দিনটো শুভ হওক আৰু তোমালোকে নিজৰ অধ্যয়নপুষ্ট মনটোক আৰু অধিক সক্ৰিয় কৰি তোলা।